ভাৰতত যদি চাবলৈ যায় তেলেংগানাতকে পুৰাণা যদি দাবী আছে সেইটো বড়োলেণ্ড দাবী যে বড়োলেণ্ড 1967 পৰা আৰম্ভ হৈছে কিন্তু তেলেংগানা 1969 পৰা আৰম্ভ হৈছে গতিকে আজি তেলেংগানাৰ সমস্যাটো যোৱা 2014 সমাধান কৰিলে উত্তৰাখণ্ড ঝাৰখণ্ড ছত্তীশগড়ৰ যিটো বড়োলেণ্ড ৰাজ্য বিচাৰা সেইটো সমাধান কৰিলে আৰু একো নিবিচাৰি পেলাইও নালাগে বুলি কোৱাৰ সত্ত্বেও আজি জম্মু কাশ্মীৰটো দুটা ভাগ কৰি পেলাই দুটা ইউনিয়ন টেৰিটৰি গঠন কৰি দিলে আৰু তাত হোম মিনিষ্টাৰ ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে যে পাকিস্তানৰ পৰা অহা যিটো সন্ত্ৰাসবাদ এইটো বন্ধ কৰিব লাগিলে কাশ্মীৰত শান্তি প্ৰতিষ্ঠা কৰিব লাগিলে তাৰ নাগৰিকসকলক নিৰাপদ এটা জীৱন দিব লাগিলে যে তাত মানে তেখেতসকলে পৰিৱৰ্তন কৰিবই লাগিব আৰু তেখেতসকলে যিটো এৰেঞ্জমেণ্ট যিটো ব্যৱস্থা সেইটো চেঞ্জ কৰিবই লাগিব চ' আজি চেঞ্জ কৰি পেলাই তেখেতসকলে ৰাষ্ট্ৰপতিৰ দ্বাৰা যিটো মানে কাম কৰিলে আৰ্টিকেল 371 দ্বাৰা সেইটো আমি ওয়েলকাম কৰিছোঁ কাৰণ সেইটো তেখেতসকলে কোৱা যিটো মানে অৰ্থ আমি সেইটোৱে বুজিছোঁ তেখেতসকলে কাশ্মীৰৰ স্বাৰ্থত কৰিছে কাশ্মীৰ স্বাৰ্থ মানে কাশ্মীৰৰ নাগৰিকৰ স্বাৰ্থত কৰিছে গতিকে আজি লাডাখ এটা ইউনিয়ন টেৰিটৰি হ'ল যি অঞ্চলত নেকি মানুহৰ জীৱনটো অতি কঠিন হয় সেই অঞ্চলত ইউনিয়ন টেৰিটৰি হোৱাৰ কাৰণে তাত যিখিনি পপুলেশ্যন আছে তেখেতসকলে ডাইৰেক্ট ভাৰত চৰকাৰৰ মানে তত্ত্বাৱধানত তেখেতসকলে থাকিব আৰু যিখিনি মানে সা সুবিধা সাংবিধানিক অধিকাৰ আইনগত যিবিলাক পাব লাগে সেইবিলাক তেখেতসকলে পাবলৈ সক্ষম হ'ব গতিকে এই দুটা কামেই ভাল কথা হৈছে আৰু আনটো তেখেতসকলে কৈছে যে স্বাধীনতাৰ ৭২ বছৰত যিবিলাক উন্নয়নৰ কাম কৰ্চ হৈ আছে ভাল স্কিম ভাৰত চৰকাৰে দিয়ে পইচা দিয়ে সেইবিলাক তাৰমানে নাগৰিকৰ ওচৰলৈ গৈ নাপায় তো সেইকাৰণে ব্যৱস্থাটো সলনি কৰি পেলাই তাতে উন্নয়ন আনিব বিচাৰিছে ভাৰত চৰকাৰে এইটো আমি ওয়েলকাম কৰিছোঁ কিন্তু এট দি চেম টাইম সেইটো গোটেই ভাৰতৰ কাৰণে কিয় হ'ব নোৱাৰে আমিওতো কৈ আহিছোঁ যে শান্তি আমাক লাগে নিৰাপত্তা আমাক লাগে শান্তি বুলি কোৱাৰ লগে লগে মানুহৰ জীৱন যাপনটো স্বাভাৱিক অৱস্থাত সদায় থকাটো আমি বিচাৰোঁ নিৰাপত্তা বুলি কোৱাৰ লগে লগে আমাৰ ভাষা সংস্কৃতিৰ নিৰাপত্তা আমাৰ ভূমিৰ নিৰাপত্তা আমি সকলো দিশতে নিৰাপত্তা আমি বিচাৰোঁ আমাৰ যিটো এমপ্লয়মেণ্ট যিবিলাক অপৰচুনিটি আছে চবতো আমাৰ মানে চবে যাতে নিৰাপদভাৱে থাকিব পাৰে পাব পাৰে এই কথাবিলাকে আমি বিচাৰি আছোঁ গতিকে আজি কাশ্মীৰৰ ক্ষেত্ৰত যিটো হৈছে সেইটোকে আমি বিচাৰিছোঁ যে ভাৰতৰ হিতৰ কাৰণে ভাৰতৰ ভালৰ কাৰণে আমি এটা নতুন ৰাজ্য সৃষ্টি কৰাটো বিচাৰিছোঁ আৰু শান্তি সম্প্ৰীতিৰ মাজে সকলো থাকিব বিচাৰে উন্নয়নটো সকলো বিচাৰে তাত কোনো ভুল কথা হ'ব নোৱাৰে এট দি চেম টাইম আজি যিটো উগ্ৰপন্থী সমস্যা যেই সমস্যাৰ সমাধানটো ভাৰত চৰকাৰে কৈছিলে যে আমি সঠিক সময়ত কৰিম এটা সময়ত কংগ্ৰেছ চৰকাৰে আহ্বান কৰিলে বিজেপি চৰকাৰ পিছত বিজেপি চৰকাৰেও ক'লে যে আমি উগ্ৰপন্থী সমস্যা সমাধান কৰিম গতিকে আজি NDFB সমস্যা সমাধান কৰাৰ কাৰণে ভাৰত চৰকাৰে অতি শীঘ্ৰে পলিচি ল'ব লাগে ইয়াৰ লগে লগে আলফা বা NACN বিভিন্ন সমস্যা আছে নৰ্থ ইষ্টত কিন্তু আমি আহ্বান কৰিছোঁ যে NDFBৰ লগত যিটো